শিৱসাগৰ জিলাৰ পানীদিহিং মৌজাৰ অতি ভিতৰুৱা অঞ্চলৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কেইবাগৰাকী কীৰ্তিমানক সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি প্ৰণৱ চেতিয়া, ডিমো জ্যেষ্ঠ সংবাদকৰ্মী ৰূপজ্যোতি সন্দিকৈ আৰু প্ৰাক্তন আছুকৰ্মী পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে অভিনন্দন জনোৱাৰ মানসেৰে আজি উপস্থিত হয়। এই সন্দৰ্ভত আমাৰ পানীদিহিং পেজে আগবঢ়াইছোঁ এক প্ৰতিবেদন। নমস্কাৰ, মোৰ নাম শ্ৰী কৌশিক তাও। কৌশিক তাও, তুমি কোনখন বিদ্যালয়ৰ পৰা অধ্যয়ন কৰিছিলা? ডিমো উচ্চ মাধ্যমিক বিদ্যালয়। কিমান শতাংশলৈ পাছ কৰিছিলা? মই 91.5% লৈ পাছ কৰিছোঁ। 91.5। ইমান ধুনীয়া সফলতাৰ আঁৰত তোমাৰ ৰহস্য কি? ৰহস্য হ'ল নিয়মিতভাৱে পঢ়া শুনা কৰাৰ, কিন্তু বিশেষভাৱে ক'বলৈ হ'লে আমাৰ বিদ্যালয়ৰ শিক্ষাগুৰুসকলৰ অশেষ চেষ্টা আৰু মা দেউতাৰ চেষ্টাৰ ফলতেই ৰিজাল্টটো সম্ভৱ হৈছে। দৈনিক কিমান ঘণ্টা কৰি অধ্যয়ন কৰিছিলা? মোৰ তেনেকৈ টাইম টেবুল নাছিলে, নিজে মন গ'লে পঢ়িছিলোঁ আৰু অলপ সময় খেলা ধূলা কৰিছিলোঁ। কি হোৱাৰ আশা আছে? ভৱিষ্যতে এজন চিকিৎসক হ'ব বিচাৰোঁ, আমাৰ মানৱ সেৱা কৰিব বিচাৰোঁ। এনে আমাৰ ভাৰতবৰ্ষখন আৰ্থিকভাৱে দুৰ্বল দেশ। তুমি পঢ়া শুনাৰ উপৰিও খেলা ধূলা কৰি ভাল পাইছিলানে? বিশেষকৈ মই ক্ৰিকেট আৰু ফুটবল বেছিকৈ খেলিছিলোঁ। ক্ৰিকেট আৰু ফুটবল খেলি ভাল পাইছিলা। তোমাৰ প্ৰিয় খেলুৱৈ কোন ক্ৰিকেটৰ? ৰোহিত শৰ্মা। ঠিক আছে, ধন্যবাদ। জনাইছোঁ সকলোকে। হাইস্কুল শিক্ষান্ত পৰীক্ষাটো আমাৰ ছাত্ৰ জীৱনৰ প্ৰথমটো সবাতোকৈ গুৰুত্বপূৰ্ণ পৰীক্ষা বুলি কোৱা হয় আৰু এই পৰীক্ষাটোত এটা ভাল ৰিজাল্ট কৰিবলৈ ময়ো চেষ্টা কৰিছিলোঁ আচলতে। আৰু এই ক্ষেত্ৰত মোৰ পৰিয়ালৰ লগতে আপোনালোক সকলোৱে উৎসাহ উদ্দীপনা মোক যোগাইছে আৰু তাৰ ফলতহে আজি মই ইমানখিনি কৰিব পাৰিছোঁ। খুব বেছি কৰা নাই, মই খুব যিমান কৰিব লাগিছিলে তাতকৈ কৰিব পৰা নাই, তথাপিও যিখিনি কৰিছোঁ আপোনালোকৰ আশীৰ্বাদতে হৈছে সেয়া। আৰু মই ডিষ্টিংশ্যন পাইছোঁ। আৰু আচলতে আমি আজিকালি এনেকুৱা হৈছে যে ধৰি লওক আমাৰ কোনে কিমান পাৰ্চেণ্টেজ, কিমান শতাংশ নম্বৰ লৈ উত্তীৰ্ণ হৈছে সেইটো মানুহে গুৰুত্ব দিয়ে, কিন্তু যিখিনি আমি পাঠ্যপুথিৰ পৰা জ্ঞান আহৰণ কৰোঁ সেই জ্ঞানখিনি আমি বাস্তৱিক জীৱনত প্ৰয়োগ কৰি আমি কিমানখিনি প্ৰয়োগ কৰিব পাৰিছোঁ সেইটো বিষয়ৰ ওপৰতহে আমি গুৰুত্ব দিয়া উচিত। আৰু মই কেৱল নম্বৰ কাৰণেই নপঢ়োঁ, নম্বৰ পাবৰ কাৰণে নপঢ়োঁ, যিখিনি মই যি ধৰণে পঢ়োঁ যাতে মই গোটেই জীৱনৰ কাৰণে যাতে মনত থাকে আৰু মই বাস্তৱিক জীৱনত যাতে সেয়া প্ৰয়োগ কৰিব পাৰোঁ, সেই উদ্দেশ্যেহে পঢ়োঁ। আৰু এতিয়া মই এইদৰে যিখিনি জ্ঞান আহৰণ কৰিছোঁ সেইখিনি ভৱিষ্যতে জীৱনত মই প্ৰয়োগ কৰি দেশ আৰু দহৰ বাবে কাম কৰিব বিচাৰোঁ। প্ৰত্যেক শিক্ষাৰ্থীয়ে ভৱিষ্যত জীৱনৰ এটা পৰিকল্পনা থাকে। তোমাৰ পৰিকল্পনা আছে নেকি? আহিবলগীয়া দিনবিলাকত তুমি কেনেধৰণে নিজকে প্ৰতিষ্ঠা কৰিব বিচাৰিবা? মই প্ৰশাসনিক বিষয়া হ'ব বিচাৰোঁ। এতিয়া বিশেষকৈ এই মতামতৰ বিষয়ে ক'বলৈ গ'লে, এতিয়া নতুনকৈ যিসকল শিক্ষক নিযুক্তি হৈছে তেওঁলোকৰ অৰিহণা আৰু বিশেষকৈ আমাৰ শিৱসাগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক মহোদয় জেলি ছাৰদেৱৰ নেতৃত্বত আমাৰ শিৱসাগৰ জিলাখনে যিখিনি কাম কৰিছে তাত আমি সুখী হৈছোঁ। আৰু এই নতুন চাম যিসকল শিক্ষক নিযুক্তি পাইছে তেখেতলোকৰ কৰ্মস্পৃহা, তেখেতলোকৰ কিবাতেই আজি আমি বিদ্যালয়খনে এই অৱস্থাত বা অলপ সুফল এটা দেখুৱাবলৈ সক্ষম হৈছে আমাৰ বিদ্যালয়খনে। আজি আমাৰ গোটেই পানীদিহিং অঞ্চলটোত আমি কেইবাজনো ছাত্ৰই উচ্চতৰ পৰীক্ষাত যি সফলতা অৰ্জন কৰিছে হাইস্কুল শিক্ষান্ত পৰীক্ষাত, আমি কেইবাজনো ছাত্ৰ আৰু কেইবাগৰাকী ছাত্ৰীয়ে আমি মনৰ বুজ ল'লোঁ। এতিয়া এইটো প্ৰতীয়মান হৈছে যে গ্ৰাম্যাঞ্চলৰ যিবিলাক স্কুল, চৰকাৰী স্কুল, সেই চৰকাৰী স্কুলৰ ছাত্ৰ ছাত্ৰী আজিৰ তাৰিখত যথেষ্ট ভাল ফল কৰিবলৈ সমৰ্থন হৈছে। ইয়াৰ মূলতে হ'ল এই স্কুলবিলাকৰ, এই বিদ্যালয়বিলাকৰ শিক্ষাৰ মানদণ্ড যথেষ্ট উন্নত হৈছে, যিটো সময়ত আমাৰ অভিভাৱকসকলে ব্যক্তিগত খণ্ডৰ বিদ্যালয়লৈ নিজৰ সন্তানক পঠিওৱাত
যি ভূমিকা গ্ৰহণ কৰিছে, কিন্তু দেখা গৈছে ইয়াৰ বিপৰীতে চৰকাৰী স্কুলৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে যথেষ্টখিনি ভাল ফলাফল কৰিবলৈ সক্ষম হৈছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এই বৰ্ষৰ ফলাফলে বিশেষকৈ আমাৰ অঞ্চল বুলি ক'বলৈ যাওঁতে মই থাওৰা সমষ্টিৰ আমাৰ ভিতৰুৱা গ্ৰাম্যাঞ্চলখিনিৰ কথাই কৈছোঁ। ফলাফল যথেষ্ট সন্তোষজনক আৰু উৎসাহজনক। আৰু এইবাৰ ফলাফলে এটি কথা আমাক খুব ইতিবাচক এটি কথা যে চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহৰ একালত কিছু 2-4 বছৰ আগতে প্ৰায় আমাৰ অভিভাৱকসকলৰ প্ৰায় আস্থা উঠি যোৱাটো এটা পৰিৱেশ হৈছিল, কিন্তু সেই পৰিৱেশ এবাৰ নিৰ্মূল হৈছে বুলি ভাবিছোঁ। গ্ৰাম্যাঞ্চলৰ ল'ৰা ছোৱালীসকলে চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ যিটো ফলাফল সেইটো খুব ইতিবাচক কথা। দ্বিতীয় এটা কথা হৈছে যে আমি ভিতৰুৱা অঞ্চলৰ মাটি বোকা পানীৰ লগত সম্পৰ্ক থকা ছাত্ৰ ছাত্ৰীসকলৰ যি ফলাফল সেই ফলাফল খুব সন্তোষজনক এইবাৰ, আৰু সেইটোৱে এটা ইতিবাচক আশাৰ বাৰ্তা সমাজখনলৈ প্ৰেৰণ কৰিছে। আজি দিহিং কলঘৰৰ দৰে দিহিঙৰ গৰাখহনীয়াত ৰুই এটি ল'ৰাই 91% নম্বৰেৰে আমাৰ কৌশিক তাও যি ফলাফল আমাক দেখুৱালে, সেই ফলাফলে আচলতে সামগ্ৰিকভাৱে সমগ্ৰ ৰাজ্যখনৰ গ্ৰাম্যাঞ্চলৰ ভিতৰুৱা অঞ্চলৰ আৰ্থিকভাৱে পিছপৰা অঞ্চলৰ সকলো ফালৰ পৰা পিছপৰা বুলি যিসকলে আমি ভাবোঁ আটাইৰে কাৰণে এটা আশাৰ বাৰ্তা দিছে আৰু প্ৰেৰণাদায়ক। গতিকে গ্ৰাম্যাঞ্চলৰ আমাৰ ভিতৰুৱা ল'ৰা ছোৱালীয়ে যি ফলাফল সেই ফলাফল আমি সন্তোষিত হৈছোঁ। আৰু আজি এই দিহিংমুখ অঞ্চলৰ বৃহত্তৰ দিহিংমুখ এলেকাত আমি বিভিন্ন ছাত্ৰ ছাত্ৰীক গৈ আমি মৰম জনাইছোঁ, শুভেচ্ছা জনাইছোঁ, আৰু ইয়াৰ জৰিয়তে সমাজখনৰ কাৰণে তেওঁলোকৰ এই ফলাফলে এটা খুব আশাৰ সঞ্চাৰ কৰিছে। আহিবলগীয়া ছাত্ৰ ছাত্ৰীসকলেও নিশ্চয় ইয়াৰ পৰা প্ৰেৰণা পাব, আৰু সামগ্ৰিক অৰ্থত বহল অৰ্থত আহিবলগীয়া সময়ৰ কাৰণে সমগ্ৰ অসমৰ শিক্ষা ব্যৱস্থাৰ ওপৰতে ইয়াৰ এটা ইতিবাচক প্ৰভাৱ পৰিব।